লো বাজেট ব্লগাৰ মোৰ নামটো শুনি বহুত ভাল লাগিলে সো আই থিংক দ্যাটছ হোৱাট উই লুক ফৰৱাৰ্ড টু যেটা ভাল পেকেজত কেনেকৈ আমি ফুৰিব পাৰোঁ খাব পাৰোঁ সো ইউ শুড ডেফিনেটলি সাবস্ক্ৰাইব টু দিছ চেনেল The name of the blog, low budget blogger, is very enticing indeed. So my bhabu je it's good because Assam is the land of red river and blue hills. হেল্ল' অসমবাসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈকে আজি আমি গৈ আছোঁ এখন ৰিজৰ্টত আৰু মোৰ লগত আবু আৰু ফাৰুক আছে আৰু আমাৰ অৰ্ণিমা বা আছে আগৰ চিটত বহি আছে আৰু আমি এতিয়া গৈ আছোঁ ৰিজৰ্টখনৰ অভিমুখে আৰু আপোনালোকে চাওক ৰাস্তাত কিছুমান মই শ্বৰ্টছ আপোনালোক দেখাইছোঁ কিছুমান টাইম লেপছ দেখাম আৰু ডাইৰেক্ট ৰিজৰ্টত গৈ আপোনালোকক লগ পাই আছোঁ গতিকে মই এতিয়া যিখন ৰিজৰ্টত গৈ আছোঁ সেইখন নাম হৈছে এথনিক ভিলেজ আৰু এইখন ৰিজৰ্টখন আছে পানীখাইটিৰ পৰা আপোনালোকে ৰাইট চাইডে সোমাই আহিব লাগিব আৰু তাৰ পৰা কিছু দূৰ গৈ মানে ধুনীয়া এটা পাহাৰৰ ৰাস্তা সেইটোৰে গৈ পাণবাৰী বুলি এখন গাঁও আছে আৰু সেই গাঁওখনৰ নিচে লগতে এই ৰিজৰ্টখন আছে আৰু বেলেগ বেলেগ ৰিজৰ্টো আছে কিন্তু এইখন অলপ স্পেচিয়েল ৰিজৰ্ট সেইকাৰণে মই তাত আজি গৈ আছোঁ তো ব'লক আমি বহুত দেৰিৰ পৰা গৈ আছোঁ এতিয়ালৈকে পোৱাই নাই এথনিক ভিলেজ আহি পালোঁ এথনিক ভিলেজ পাণবাৰী আমি আহি পালোঁ এথনিক ভিলেজ উইথ আবু বক্কৰ সিদ্দিক মিষ্টাৰ ফাৰুক আমি গাঁৱলীয়া ষ্টাইলত কম আগফালে বেলেগ ডেঞ্জাৰ কোনটো ডেন্স হা কোনটো ডেন্স ৱাও গুৱাহাটীত ইমান চালীয়া জেগা আছে গমেই পোৱা নাছিলোঁ প্লেগ্ৰাউণ্ডখনৰ ফালে যাই আছোঁ অকণ তলত নামি যাব লাগে এখন মস্ত বিশাল বাঁহৰ সাঁকো আৰু এইখন প্লেগ্ৰাউণ্ড চাওক মস্ত প্লেগ্ৰাউণ্ড কিমান খেলিব ইয়াতে আৰু এৰিয়াটো চাওক না তো ইয়াতে আপোনালোকৰ বাচ্ছা খেলিব পাৰে ইপিনে এই জাম্পিং কিটো জাপই যি ওপৰলৈ যাব পাৰি এইগিলাও আছে তাৰফালে ষ্টেজো আছে ইয়াতে কিছুমান প্ৰগ্ৰামো হয় ট্ৰেডিশ্যনেল প্ৰগ্ৰামবিলাকো হয় যাক খেলপথাৰৰ মাজত মানে পেৰেণ্টছখিনি বহিবৰ কাৰণে ল'ৰা ছোৱালী চাই থাকিবৰ কাৰণে বদমাচি কৰিছে খেলি আছে আমাৰ লগত আছে আমাৰ কৃষ্ণা বা বাইদেউ আমাৰ গছত উঠিছে বাইদেউ গছত উঠিছে চাওক ইমানে ধুনীয়া পৰিৱেশ বাইদেউৰো মানে সৰু কালি মনত পৰি গৈছে ইয়াতে আহি এতিয়া গছত উঠিব ইচ্ছা গৈছে একো নাই বৰষুণ দি দিলে বাট ভাল লাগিছে মানে বৰষুণ দিয়াৰ পিছত আকৌ গোটেইখিনি বেছি গ্ৰীণ হৈ গৈছে মানে বেছি বঢ়িয়া লাগিছে বৰষুণ দিয়াৰ কাৰণে বৰষুণ দিছি একেবাৰে এটা ৰুমৰ সমান ডাঙৰ চাটা এটা মাইক এফালে আছে দোষ মুদ দেখি পিছবা নৰা কৰোণা হৈছে লগৰ ছোৱালীবিলাকৰ বেলেগ বেলেগ পিছে পিছে আমাৰ বাইদেউহঁতো আহি আছে ছাতি লৈ একদম মাৰাণী আনিছি বাপ
খাওয়া বাবু আবু ভিডিঅ'টো মোৰ ভিডিঅ'ত খোৱা বস্তু নহয়তো হবাই নৰে একদম ৰেষ্টুৰেণ্ট আহিছোঁ এয়া আপোনালোকে চাব পাৰে আংকালহঁতে আমাৰ কাৰণে ধুনীয়া চাহৰ ব্যৱস্থা কৰিছে আৰু বৰষুণ বতৰ যিহেতু ধুনীয়া ৰঙা চাহৰ ব্যৱস্থা কৰিছে চাব পাৰে ৰঙা চাহ বাকী আছে কি কৰিছে পোজ দিছে চাচোন এই নামমন্দি চলিটো যিমান খাই গম পাই না নামমন্দি চলি এইটো এনেকে খাই আল্লাহ এনে বহিলে তোক বিৰাট ইন'চেণ্ট ভাল চল তই ইমান খা যি গম নাপয় চাস্তা শ্বাহৰুখ খান এথেনিক ভিলেজত আপোনালোকে শ্বাহৰুখ খানকো পাব তো মই আছোঁ এতিয়া আমাৰ এই ৰিজৰ্টখনৰ অ'নাৰৰ লগত আংকাল মোৰ লগতে আছে তো আমি কিছুমান কুৱেশ্যন কৰিম আংকালক কথা পাতোঁ খোজকাঢ়ি কথা পাতোঁ তো আংকাল আপোনালোকৰ এই ৰিজৰ্টটো মই চালোঁ গোটেই কৰিলোঁ ফুলটো বহুত ধুনীয়া লাগিছে বা এৰিয়াটো বহুত ধুনীয়া আৰু লোকেশ্যনটো খুবেই ভাল আৰু এটা হিউজ লোকেশ্যন হয় আগতে যদিও মই ৰিজৰ্টত গৈছোঁ ইমান হিউজ লোকেশ্যন ক'তো পোৱা নাই তো আপোনালোকৰ আইডিয়াটো কেনেকৈ আহিলে এইটো একচুৱেলি আইডিয়াটো আহিছে মই ক'ব বিচাৰিছোঁ আমি বৰ্তমান এতিয়া এথনিক ভিলেজত আছোঁ এই এথনিক ভিলেজখন হৈছে কামৰূপ মেট্ৰ'ত আছে চন্দ্ৰপুৰৰ পৰা 9 কিলোমিটাৰ আৰু সোণাপুৰৰ পৰা 11 কিলোমিটাৰ খুব সুন্দৰ জেগা চাৰিওফালে ইয়াৰ পাহাৰ আৰু মানে খেতি বাতিৰে ভৰি আছে আপোনালোকে এবাৰ আহিলে ভাল পাব এই ঠাইটো মোৰ একচুৱেলি জন্মৰ লগনৰ পৰা মই এই ঠাইডোখৰৰ লগত মই জড়িত পাণবাৰীৰ লগত মোৰ দুজনী বাইদেউ মানে ইয়ালৈ বিয়া হৈছিলে তেতিয়াৰ পৰাই মই পাণবাৰীত থাকোঁ আৰু ইয়াৰ সুন্দৰ দৃশ্য মনোমোহা দৃশ্য দেখি সদায় মই মুগ্ধ হৈ থাকোঁ খুব ভাল লাগে গতিকে মই এদিন হঠাতে মোৰ এজন পাৰ্টনাৰ আছে দীপজ্যোতি মিশ্ৰ বুলি তেওঁ এদিন ক'লে যে ইফালে আমি কিবা এটা কৰিব পাৰোঁ নেকি মই ক'লোঁ ঠিক আছে পাৰা তেতিয়াহ'লে তেওঁক মই লগত লৈ পেলাই আমি দুইজনে মিলি পেলাই এই এথনিক ভিলেজটো আমি গঠন কৰিছোঁ আমি যোৱা 2018ত আমি আৰম্ভ কৰিছিলোঁ এতিয়ালৈকে চলি আছে প্ৰথমতে আমাক কা আন্দোলনে কিছু মানে অসুবিধা দিছিলে তাৰপিছত কৰোণা আহিলে কিন্তু এতিয়া কৰোণা উপশম হৈছে কৰোণা লাহে লাহে আঁতৰি গৈছে মই ভাবোঁ যে এই সুন্দৰ মনোমোহা এই ঠাইখিনিত মানুহে আহি পেলাই খুব ভাল পাব মই সকলোকে অনুৰোধ জনাইছোঁ আহক আপোনালোকে এবাৰ আহক চাওক কেনেকুৱা লাগে আমি যিমানখিনি পাৰোঁ আমি ইয়াতে আমাৰ খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ এথনিক খানাৰ ব্যৱস্থা কৰিছোঁ স্পেচিয়েল আমি ডিছ আছে আপোনালোকৰ আহি নিশ্চয় ভাল পাব আচ্ছা আপোনালোকৰ বাৰু আপুনি একচুৱেলি গোটেই কথাখিনি কৈ দিলে তথাপিও আপোনালোকৰ মটিভটো কি আমাৰ একচুৱেলি মটিভটো আছিলে ইয়াতে ইক' টুৰিজিম আৰু কমিউনিটি ডেভেলপমেণ্ট ইক' টুৰিজিম আমি কৰিছিলোঁ ইয়াতে আমি খেতি বাতি কৰিছিলোঁ ইয়াতে প্ৰথমতে কিন্তু আমি সেইটো ছাকচেছ হ'ব নোৱাৰিলোঁ তাৰপিছত আমি ইয়াৰ যিখিনি আমাৰ কমিউনিটি আছে ইয়াতে বিশেষকৈ এইটো ট্ৰাইবেল বেল্টৰ ভিতৰত আছে ইয়াত বিশেষকৈ কাৰ্বি মানুহ আছে বড়ো আছে চাহ জনজাতি মানুহ আছে আৰু কিছু আমাৰ ইয়াতে ৰাজবংশী মানুহ আৰু নেপালী মানুহ বেংগলী মানুহ আছে গোটেইখিনি মানুহ ইয়াতে লগ লাগি আছে কিন্তু এইটো ট্ৰাইবেল বেল্টৰ ভিতৰত আছে গতিকে আমি ইয়াৰ সংস্কৃতিখিনি আমি বিকাশ কৰাৰ কাৰণে আমি অলপমান চেষ্টা কৰি আছোঁ ইয়াৰ পৰা ইয়াতে আমি ধৰক আদিবাসীৰ ছোৱালীবিলাকে ইয়ালৈ আহে সন্ধিয়া আমাৰ যিটো বনফায়াৰ হয় তাত তেওঁলোক সহযোগ কৰে ডান্স কৰে আৰু তেওঁলোকৰ এই সংস্কৃতিটোক আমি ইয়াৰ পৰা আমি চহৰলৈকে আৰু আন আন ঠাইলৈকে বিকাশ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰোঁ ঠিক তেনেকৈ অন্যান্য যিবিলাক আমাৰ ইয়াত জনজাতি আছে বড়ো আছে কাৰ্বি আছে তেওঁলোকেও ইয়াতে তেওঁলোকৰ নৃত্য পৰিৱেশন কৰে ইয়াতে গতিকে আমি এনেকুৱাকৈ আমি তেওঁলোকৰ এই সংস্কৃতিটো আমি বিকাশ কৰাৰ কাৰণে আৰু ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ মোৰ লগত আছে এই ৰিজৰ্টখনেৰে অ'নাৰ হয় তো আংকালকো দুটা কুৱেশ্যন কৰোঁ তো আংকাল আপোনালোকৰ ৰিজৰ্টখন বাৰু মই ঘূৰিলোঁ খুবেই ভাল লাগিলে তো আপোনাৰ ৰিজৰ্টখন স্পেচিয়েলিটি কি হয় আমাৰ স্পেচিয়েলিটি হ'ল আমি ইক' ফ্ৰেণ্ডলি কৰি ৰাখিছোঁ আৰু বিশেষকৈ আমাৰ গোটেই কনচেপ্টটো হ'ল যে যিটো নেচাৰ যিটো প্ৰকৃতিখনক সুন্দৰকৈ যেন আমি প্ৰকৃতি ভগৱানে দিয়া যিখিনি অৱদান সেইখিনি যেন আমি মানুহে সকলোৱে যেন আমাৰ ইয়ালৈকে অহা প্ৰত্যেকগৰাকী আমাৰ অতিথিয়ে যেন এই আনন্দটো ল'ব পাৰে উপভোগ কৰিব পাৰে আমি সুন্দৰকৈ ধুনীয়াকৈ নেচাৰেল পুখুৰী বনাইছোঁ আমি নিজেও আমাৰ বনোৱা পুখুৰী আছে ফিচাৰী মাছ দিছোঁ ধুনীয়াকৈ গোটেই পুখুৰীৰ চাৰিওফালে আমি বিভিন্ন গছ গছনি আমি সজাই তুলিছোঁ ৰুইছোঁ বিভিন্ন ফলৰ গছ আছে
আৰু নাৰিকল গছৰ পৰা আৰম্ভ কৰি তামোলৰ পৰা পাণৰ পৰা গোটেইখিনি আছে। লগতে ধুনীয়া ধুনীয়া ফুলৰ এটা সমাহাৰ হয়, বিশেষকৈ উইণ্টাৰত যেতিয়া বিভিন্ন ফুলবোৰ ফুলে খুব সুন্দৰ এটা জাতিষ্কাৰ হয়, খুব ধুনীয়া এটা পৰিৱেশ হয়, নান্দনিক দৃশ্য চাৰিওফালে। আৰু বিশেষকৈ আমাৰ চাৰিওফালটো প্ৰায় 70% আমাৰ এৰিয়াটো কভাৰ কৰে বাগিচাৰে, আৰু পিছৰ ছাইডটো ধুনীয়া ৰেলৱে ট্ৰেক এটা গৈছে, আৰু তাৰপিছতে আমাৰ দীঘাৰু নদীখন। গতিকে গোটেই ধুনীয়া এটা নান্দনিক দৃশ্য আপোনালোকে ইয়াত যোনেই আহে উপভোগ কৰিব পাৰিব। আৰু বিশেষকৈ ল'ৰা ছোৱালীসকলৰ খেলৰ কাৰণে ইয়াত যথেষ্ট মুকলি আকাশ, মুকলি পথাৰ আছে দুখনকৈ। গতিকে এখন বিশাল আকাশৰ তলত যদি ইয়াত ল'ৰা ছোৱালী আহে তেওঁলোকে খুবেই আনন্দ উপভোগ কৰি ইয়াৰ পৰা যাব নিবিচাৰে। আৰু যিটো আপোনালোকে সাধাৰণতে অইন ৰিজৰ্টবিলাকত বা অইন ধাবা বা যিয়ে নহওক সেইবোৰত আপুনি নাপাব। গতিকে এইটো এটা আমাৰ বিশেষত্ব। আৰু ইয়াত আমাৰ আৰু এটা বিশেষত্ব, যোনে এবাৰ আহিছে তেখেতসকলে আমাৰ ইয়ালৈ দ্বিতীয়বাৰ বা তৃতীয়বাৰৰ কাৰণে তেওঁলোকে আহি এই ঠাইখনত আমাৰ আংকালে এইটো ঠিক কথা কৈছে। মই নিজে আহিম আকৌ মোৰ ফেমিলি লৈ এবাৰ, মই চাই গ'লোঁ আজি, আৰু মোৰ বহুত ভাল লাগিছে। আৰু আপোনালোকে লজিঙৰ কিবা ব্যৱস্থা কৰিব নেকি? লজিঙৰ আমি ভাবি আছোঁ, কিন্তু যিহেতু আমি 2019তহে আৰম্ভ কৰিছিলোঁ, আৰু তাৰপিছতে কা আন্দোলন আহিল, তাৰপিছতে ক'ভিড আহিল। গতিকে আমি যেনেকৈ আগবাঢ়িব লাগিছিলে আমি আগবাঢ়িব পৰা নাই সময়ৰ বা এই অসুবিধাসমূহৰ কাৰণে। আমি ইতিমধ্যে আমি ব্যৱস্থা কৰিছোঁ, আৰু হয়তো অহা বছৰ আমি সুন্দৰকৈ ইয়াতে থকাৰ ব্যৱস্থাটো আমি কৰিব পাৰিম। এতিয়া মোৰ ভিডিঅ'ৰ মেইন পাৰ্ট খোৱা। মোৰ ভিডিঅ'ৰ খানা নহ'ব, হ'বই নোৱাৰে। মোৰ ভিডিঅ'ৰ মেইন আবু নহ'ব, হ'বই নোৱাৰে। মই যোৱা ভিডিঅ'ত কৈছিলোঁ আবুৰ কথা, মই যে যোৱা ভিডিঅ'ত কৈছিলোঁ যে মই খাব পৰা নাই, আবুক লাগে। এইটোৱে আবু, দেখিলি ন, গম নাপায় আপুনি, কিন্তু তলা নাই ডাইৰেক্ট। ইয়াৰ আবুৰ মোটামুটি আঁঠুক লাগি পেট, আৰু কাৰোবাৰ আঁঠুত মাথাও আছে আমাৰ লগত। এইটোত মই কোনো মন্তব্য নিদিওঁ। তে খানা আহি গ'ল। ইয়াতে আছে দাইল, জিৰা আলু, আৰু এইটো মটন, চিকেন। আচ্ছা, চিকেন। এইটো কি হয়? বকফুল। মই খোৱা নাই আগতে, এইটো এথনিক খানা হয়। কিবা ফুলৰ পকৰা হয়। এয়া চালাড, ভাত, আৰু এয়া আচাৰ। দেখা খালোঁ। তই আৰু ময়ে ল'লোঁ নেকি ভাত, বেলেগে নললা? নৰো বেলেগ ল'বা, মোৰ লাজিলা। মোক সুধি আছে, কৈছে ভাত ল'বি নে? মই কৈছোঁ নলওঁ। মই লোৱা দেখা পাই আছোঁ, দেচোন অলপমান। যি নহওক, কেনে লাগিল খাই? খানাটো কেনে লাগিল? মোৰ পাৰ্চনেলি বহুত ভাল লাগিছে। মানে পূৰা এনেকুৱা লগা নাই যে ক'ৰবাত বাহিৰত আহি খাইছোঁ, ঘৰুৱা খানা আৰু একদম খুব চিম্পল। আৰু কিটচেনটো মানে একদম লাইক এনেকুৱা নহয় যে আপুনি সোমালে নালাগে যে বহুত ডাঙৰ এখন ৰিজৰ্ট চলোৱা কিটচেন, একদম নৰ্মেল ধুনীয়া ঘৰুৱা। খাব কোৱা। বহুত এটা ধুনীয়া পৰিৱেশৰ মাজত আপুনি খানাটো খাব পাৰিব, একদম পূৰা মাটিৰ গোন্ধ লৈ কিনে। খুব মানে, আৰু খানাখিনি বোলে বিৰাট পৰিপাটিকৈ বনাইছে, একদম মছলা নাই, কিন্তু আপুনি সোৱাদ পাব, বহুত ধুনীয়া সোৱাদ পাব। বেলেগ এটা ইথনিক সোৱাদ এটা আছে আপোনাৰ। তো আপোনালোকে ট্ৰাই কৰিব, একদম আহিব ইয়াতে। আৰু মই গেৰাণ্টি দিছোঁ, ইয়াতে যোনে আহিব ন, ক'ব নোৱাৰে যে বেয়া লাগিছে আহি। বহুত ধুনীয়া, বহুত ধুনীয়া, মানে ফুল পইচা ৱচুল। এটা ভাষাত ক'ব গ'লে ফুল পইচা ৱচুল। মোৰ লগত
লগত আছে আজি আকাশী তৰা বা আৰু আৰ জে মেণ্ডি তো এওঁলোকৰ লগত কথা পাতিম কেনেকুৱা লাগিল আহি বা এথনিক ভিলেজ কেনেকুৱা লাগিল তাৰ ওপৰত আমি কুৱেশ্যন কৰিম তো আহক বা আপোনাৰ কেনেকুৱা লাগিছে এথনিক ভিলেজ আহি বহুত ভাল লাগিছে মোৰ আজি একচুৱেলি ছেকেণ্ড টাইম হয় আগতেও আহিছিলোঁ ফ্ৰেণ্ডছক লৈ পেলাই চ' আজি বাক ক'লোঁ ব'লক লাঞ্চ কৰোঁ চ' ভেৰি নাইচ প্লেচ বহুত ভাল লাগে আহি আৰু মানে মই আগতে আপুনি বেলেগ ৰেজৰ্টত গৈছে চাগে বহুত ৰেজৰ্টত গৈছে হোৱাটছ দ্য ডিফাৰেঞ্চ ইয়াৰ বেচিকেলি নেচাৰ যিহেতু আমি এপাৰ্টমেণ্টত থাকোঁ চ' উই লাইক ডাই ফৰ নেচাৰ ৱেন ইটছ উইকেণ্ড চ' অবভিয়াছলি নেচাৰত আহি ইয়াত ইমান ধুনীয়া গছ গছনি আৰু খোৱাটো ইমান টেষ্টি চ' আই থিংক গোটেই এম্বিয়েন্সটো এটা পেকেজ হয় উইকেণ্ডত আই থিংক ডেটছ হোৱাট উই নিড ন সেইখিনি লাগে আমাক চ' বহুত ভাল লাগে আপুনি লাইক অদাৰ পিপলক ক'ব বিচাৰে নেকি ইয়াতে ইনভাইট কৰিব বিচাৰে অফক'ৰ্ছ আমাৰ গুৱাহাটী মানুহ এনেও আমি পিটপিটাই ফুৰিয়ে থাকোঁ ছেটাৰডে ছানডে ক'বই নালাগে চ' ইউ শ্বুড ডেফিনেটলি কাম থেংক ইউ আৰু বা আপোনাৰ কেনেকুৱা লাগিল আপুনি প্লিজ ইণ্ট্ৰডাকশ্যনটো একবাৰ দি দিয়ক হাই মই আকাশী তৰা আৰু মেণ্ডিয়ে মোক আনিলে ইয়ালৈ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আহি মই প্ৰথমে জোতা চোতা খুলি মানে হেৰি সেউজীয়াখিনিত মই খোজকাঢ়িছোঁ গাঁৱত খোজকাঢ়িছোঁ যিহেতুকে মই ঘৰত ভাবি আছিলোঁ এইকেইদিন যে বহুত 2 বছৰ মানে হ'ল নেকি মাটিটো ভৰিয়ে টাচ কৰিবলৈ পোৱা নাই আৰু সেইটো খুব বেয়া কথা মাটি টাচ কৰিব লাগে আৰু যেতিয়াই সোমাইছোঁ এনেকুৱা লাগিছে যেন মানে ফুলে আমাক ৱেলকাম কৰিছে আমাক মানে ফুলত মানে ফ্লাৱাৰ বেডত খোজকঢ়াৰ কাৰণে অতি ভাল লাগিছে আৰু চাৰিওফালে ঘূৰিছোঁ মানে বহুত খোজকাঢ়ি মই এটা কথা ক'ব পাৰোঁ যে গুৱাহাটীত মানে হাছিল বাছলৰ পৰা দূৰত দিছ ইজ এন আইডল প্লেচ টু ভিজিট আৰু খোৱা সাংঘাতিক ভাল হৈছে আৰু এম্বিয়েন্সটো ইমান ভাল মোৰ কিবা পায়াছ ভাৱ এটা আহিছে স্পিৰিচুৱেল ভাৱ এটা আহি গৈছে মানে এনেকুৱা লাগিছে যেন থাকি যাম ইয়াতে খুব মেডিটেটিভ প্লেচ নিচিনা লাগিছে আৰু মই যিহেতু কৈছোঁ খেলি মেলি নাই আৰু ফুলবিলাক গ্ৰীণ মানে চাৰিওফালে ধুনীয়াকৈ ফুলিছে এমেজিং প্লেচ আৰু মই ভাবোঁ যে সকলো এবাৰ নহয় এবাৰ আহিব লাগে আৰু দ্য ৰোড ডেট লিডছ টু দিছ প্লেচ ইজ এমেজিং আমি মাজে মাজে ৰৈ পেলাই টি গাৰ্ডেনত আৰু ৰাস্তাটো ইমান ভাল চাৰিওফালে জনজাতীয় মানুহ আৰু সকলোবিলাক মিলি ইটছ বিউটিফুল প্লেচ আৰু আজিৰ দিনটো ভাল লাগিলে থেংক ইউ মেণ্ডি মেম ইউ ৱান্ট টু চে সামথিং টু মাই ইউটিউব ফেমিলি Me? Yeah. Ma'am, anyone can say one after one, yeah. Advice. Yeah. Okay. লো বাজেট ব্লগৰ মোৰ নামটো শুনি বহুত ভাল লাগিলে চ' আই থিংক ডেটছ হোৱাট উই লুক ফৰৱাৰ্ড টু যে এটা ভাল পেকেজত কেনেকৈ আমি ফুৰিব পাৰোঁ খাব পাৰোঁ চ' ইউ শ্বুড ডেফিনেটলি ছাবস্ক্ৰাইব টু দিছ চেনেল এনজয় এণ্ড অল দ্য বেষ্ট And ma'am? The name of the blog, Low Budget Blogger, is very enticing indeed. So, মই ভাবোঁ যে it's good because Assam is the land of Red River and Blue Hills. There are so many places to visit and so many places to go. We need some guidance. Yeah. So this is what is you're looking for. All the best. Thank you so much. Thank you so much. অ'কে ইথেনিক ভিলেজত সোমালোঁ ঘূৰিলোঁ ফুৰিলোঁ আৰু লগৰ দুটা আহিলে আবু ফাৰুকটা আছে আগৰ পৰা যি নহওক ইথেনিক ভিলেজতো মানে আমাক তামোল খাব দিছে বঢ়িয়া লাগিছে বহুত তামোল খাইছোঁ অ'কে এতিয়া মই গোটেইখিনি মানে জানকাৰী ল'লোঁ এইখন 2 বছৰ মানে হ'ল খুলিব কিন্তু ক'ভিড আৰু কা আন্দোলন এইবিলাকৰ কাৰণে অলপমান মানে পপুলাৰিটিটো কম হৈছিলে তো আমি আহিছোঁ যেতিয়া পপুলাৰ হৈ যাব এতিয়া যি নহওক তো কথাটো হৈছে আবু আহিছে যেতিয়া এইটো সঁচা যি নহওক তো ইয়াতে মই ঘূৰিলোঁ ফুৰিলোঁ ইয়াতে টোটেল 7টা শাল আছে ঠিক আছে মানে ইহঁতৰ মেইন মটিভটো হৈছে যে চিটিৰ মানুহখিনিক এটা যেনে দিনটো গাঁৱলীয়া পৰিৱেশ এটা দিয়ে বহুতেই বিচাৰে গাঁৱলীয়া পৰিৱেশটো ইয়াতে বিভিন্ন ধৰণৰ ফুল আছে কিবা আছে আপোনাক যি লাগে গোটেইখিনি বস্তু আছে আৰু ইয়াৰে মোৰ এটা বস্তু বহুত ভাল লাগিছে মনত থাকোঁতে কৈ দিওঁ সেইটো হৈছে আপুনি যদি ইয়াতে ফিছ থালি লয় ন পাৰিলে আপোনাৰ চকুৰ আগতে মাছ মাৰি আনি উঠাই কিনে বনাই দিব আপোনাক মোৰ সেইটো বস্তু খুবেই ভাল লাগিছে ঠিক আছে সিহঁতৰ সেইটো বস্তু খুবেই ভাল লাগিছে যি নহওক আৰু আপোনালোকে চাব পাৰে এইফালে চাব পাৰে গোটেই পুখুৰী পাৰে মানে বহা জেগা আছে অ'পেন প্লেচ লাগিলে আপোনাৰ অ'পেন প্লেচ আছে আৰু ভিতৰত মানে জুপুৰি ঘৰো বনোৱা আছে আপুনি য'তে ইচ্ছা তাতে বহিব পাৰে চবতে আপোনাৰ ফুড ছাৰ্ভিচ আছে আৰু ভিতৰতো এখন ৰেষ্টুৰেণ্ট ডাঙৰকৈ আছে আপুনি ফেমিলি লৈ আহিলে ইয়াতে আৰু বাৰ্থডে পাৰ্টি কৰিব খুবেই ভাল ইয়াতে বোলে বহুত বাৰ্থডে পাৰ্টি হয়ো মই অলৰেডি কথা পাতোতে কৈছে বহুত বাৰ্থডে পাৰ্টি হয়ো ইয়াতে আৰু মই বহুত জেগা ঘূৰিছোঁ বহুত ৰিজৰ্ট গৈছোঁ এথনিক ভিলেজ বুলি এখন হাফলঙতো আছে বাট ইয়াৰে যিটো পৰিৱেশ আৰু যিটো এৰিয়া ইমান এটা হিউজ এৰিয়া ন যদি ল'ৰা ছোৱালী লৈ আপোনালোকে পেৰেণ্টছ আহে লগতে ল'ৰা ছোৱালী খেলিবৰ কাৰণে পিছফালে মস্ত প্লে'গ্ৰাউণ্ড এখন আছে
অ'কে তো আজি মোৰ চেনেলত এথেনিক ভিলেজ এইখিনি আছিলে গোটেই মই যিমানবাৰ চেষ্টা কৰিছোঁ আপোনালোক দেখাবৰ কাৰণে লগতে যে মেণ্ডিক লগ পালোঁ আকাশী তৰা বাক লগ পালোঁ আৰু সিহঁতেও ক'লে যে বহুত ভাল লাগিছে খুবেই ভাল লাগিছে আৰু সঁচা কথা ইয়াতে যোনে একবাৰ আহে ন সিও ছেকেণ্ড টাইম আহিবই তো বহুত ভাল লাগিছে আৰু যেতিয়া ছিজন আহিব মানে পিকনিকৰ ছিজন অক্টোবৰ নৱেম্বৰত আৰু ধুনীয়া লাগিব এইবিলাক চব লাইটিং চাইটিং হ'ব পিছফালে কেম্পিঙৰ ব্যৱস্থা কৰিব য়ংষ্টাৰ্ছবিলাকৰ কাৰণে এই বছৰে মানে কেম্পিঙৰ ব্যৱস্থাটো হ'ব কেম্পিং কৰিব পাৰিব থাকিব পাৰিব খোৱা লোৱাটো একদম ধুনীয়া হৈছিলে তো মই মোৰ ফালৰ পৰা 9/10 ৰেটিং দিছোঁ আৰু আপোনালোকে আহক কেনেকুৱা লাগিছে আৰু মই যিমান পাৰোঁ আপোনালোক দেখাব চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম